हेलो गाइस আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম APSC ওপৰত সো যি সকল ষ্টুডেন্টে 2023 ৰ কাৰণে এক্সপেৰিয়েন্স হৈ আছে APSC কাৰণে সো তেখেতসকলে প্ৰথমতে কি কৰিব লাগিব ফাৰ্স্ট কি কৰিব লাগিব সো তাৰ পৰা আজি আমি ডিসকাস কৰিম সো ভিডিঅ'টোত সো এটা মই কি কৰিছো তাৰ ওপৰতে মই আপোনালোকক দেখুৱাম যে ফাৰ্স্টতে মই কি কৰিছো সো ফাৰ্স্টতে আপোনালোকে যিমান পাৰে সিলেবাসটো সিলেবাসটো আপোনালোকে গোটাই লবলৈ ট্ৰাই কৰিব সো প্ৰথম আমাৰ কাম হৈছে APSC এক্সপেৰিয়েন্স হিচাপে সিলেবাসটো আমি কমপ্লিট গোটাই লব লাগিব সো ইয়াতে মই কি কৰিছো যেটো আমাৰ সিলেবাস হয় প্ৰিলিমিনাৰী এক্সামিনেশনৰ কাৰণে আমাৰ দুখন পেপাৰ থাকিব এখন হৈছে এনেকৈ আপোনালোকে পাৰে যদি এনেকৈ এখন কম্পিউটাৰৰ পৰা কপি কৰি লৈ আহিব পাৰে জেৰক্স কৰি আপোনালোকে লৈ আহিব পাৰে সো ইয়াতে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে দুখন পেপাৰ থাকিব এখন হৈছে জেনাৰেল ষ্টাডি আৰু এখন হৈছে জেনাৰেল ষ্টাডি 2 সো আৰু দুইখনৰ টোটাল মাৰ্ক থাকিব 200 ডিউৰেচন থাকিব 2 আৱাৰ্স টাইপ অফ অবজেক্টিভ আৰু এটা 30 to 35% question will be compulsory related to assam so assamৰ ওপৰত এটা 30 to 35% question আহিব next is general study 2 so general study 2 to আপোনালোকৰ টোটাল মাৰ্ক হ'ব 200 duration 2 hours type of objective আৰু qualifying nature shall have minimum qualifying marks 33% আৰু এইখন পেপাৰ একচুয়ালি এড নহয় সো এইখনৰ কাৰণে কি হ'ব মাৰ্কস তো আপুনি কোৱালিফাই কৰিব লাগিব জাস্ট কোৱালিফাই কৰিলে হ'ল এখন কোৱালিফাইং পেপাৰ নেক্সট আপোনালোকে ইয়াৰ যিখিনি সিলেবাস সেই সিলেবাসখিনি গুটেইখিনি আপোনালোকে জেৰক্স কৰি এনেকৈ মোৰ নিচিনা কেনেদৰে ৰাখি ল'ব পাৰে সো এটা সিলেবাসটো যদি লাগে আপোনালোকে মোক কমেন্ট বক্সত জনাব মই নিশ্চয় ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম আৰু আপোনালোকক দেখুৱাম নেক্সট সিলেবাসটো মই কেনেদৰে ৰাখিছো নেক্সট এখন পেপাৰ 1 ৰ কাৰণে এখন সিলেবাস নেক্সট আকৌ এখন পেপাৰ 2 প্ৰিলিমিনাৰী কাৰণে পেপাৰ 2 কাৰণে এটা কোৱালিফাইং পেপাৰ মাৰ্কস 33% আৰু মিনিমাম মাৰ্কস পাব লাগিব আপুনি 66 27 টা এনসাৰ কৰিব লাগিব অৰ্থাৎ মিনিমাম মাৰ্কস পাব লাগিব আপুনি 66 এখন হৈছে পেপাৰ 2 ৰ কাৰণে নেক্সট আকৌ ঠিক তেনেকৈ আহিব আপোনাৰ মেইন এক্সামিনেশনৰ কাৰণে আপোনাৰ পেপাৰ 1 পেপাৰ 2 to 6 পেপাৰ 7 আৰু পেপাৰ 8 সো এটা পেপাৰ এ পেপাৰ বি আকৌ আপোনাৰ থাকিব 300 মাৰ্কস ইংলিশ আৰু এখন থাকে assamese সো ইয়াৰ ওপৰতে তাৰপিছত নেক্সট থাকিব ইন্টাৰভিউ সো এই গোটেইখিনি যদি আপোনালোকে কমপ্লিট ভিডিও বিচাৰে তো তেতিয়াহলে পেপাৰ 1 আছে এসএ পেপাৰ নেক্সট পেপাৰ 2 জিএস অৰ্থাৎ 1 এন্ড পেপাৰ 3 আছে পেপাৰ নেক্সট পেপাৰ 4 আছে আকৌ নেক্সট পেপাৰ 5 পেপাৰ 6 আছে আৰু কোৱালিফাইং পেপাৰ এ আৰু পেপাৰ বি কোৱালিফাইং পেপাৰ আৰু নেক্সট হৈছে আপোনালোকে অপচনেল সাবজেক্ট এটা অপচনেল সাবজেক্ট কেইটা ল'ব পাৰিব অপচনেল পেপাৰ এগ্ৰিকালচাৰেল এন্থ্ৰোপলজি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী সায়েন্স বটানী কেমিষ্ট্ৰি সিভিল ইঞ্জিনিয়াৰিং কমাৰ্চ একাউন্টেন্সি ইকোনমিক্স ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং জিওগ্ৰাফি জিওলজি হিষ্টৰী ল assamese বেঙ্গলী বড়ো হিন্দী সংস্কৃত ইংলিশ ম্যানেজমেন্ট ম্যাথমেটিক্স মেকানিক্যাল ইঞ্জিনিয়াৰিং এনেদৰে এটা অপচনেল সাবজেক্ট আছে সো আপোনালোকে যদি APSC কাৰণে প্ৰিপাৰেচন কৰি আছে সো ফাৰ্স্ট অফ অল আপোনালোকে সিলেবাসটো কমপ্লিট গোটাই লওক সো সিলেবাস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট আদাৰ সিলেবাস অবিহনে আপোনালোকে এটো এক্সাম ক্ৰেক কৰিম বুলি একেবাৰে নাভাবিব সো ফাৰ্স্ট অফ অল আমাৰ কাম কি সিলেবাসটো আমি কমপ্লিট জানিব লাগিব গোটেই সিলেবাসটো বুজাব লাগিব সিলেবাসটোৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে ইয়াৰ কি সিলেবাস আছে গোটেইখিনি মই নেক্সট ভিডিঅ'ত জনাম আপোনালোকে কমেন্ট বক্সত জনাব সো আৰু এনেকুৱা ধৰণৰ APSC ওপৰতে জ্ঞান মই কি কিতাপ পঢ়িম কি মই মই কোচিং লৈছো গোটেইবিলাক আপোনালোকক জনাই থাকিম যদি বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ